everyone, welcome back to my YouTube channel. নমস্কাৰ মোৰ YouTube চেনেললৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো। থাম্বনেল লিখিটো গম পাইছে ভিডিওটো কি হ'ব আৰু জিও B.Ed এন্ট্ৰেন্সৰ এডমিট কাৰ্ড ওলাই গ'ল আৰু যিসকল এতিয়াও ডাউনলোড কৰে ডাউনলোড কৰি ল'ব আৰু মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিছো আৰু অকনমান দেখুৱাই দিছো কেনেকৈ ডাউনলোড কৰিব লাগিব। প্ৰথমতে গুগলত গৈ পিনে গুৱাহাটী ইউনিভাৰ্চিটিত সাৰ্চ কৰিব আৰু অকনমান তললৈ স্ক্ৰল কৰিলে আপোনালোকে ৱেবসাইটটো পাই যাব onlinegeo.in বা ডাইৰেক্ট আপোনালোকে onlinegeo.in বুলিও মাৰিব পাৰে আৰু তাত ক্লিক কৰাৰ লগে লগে ইফালে ওলাই আছে এডমিট কাৰ্ড ডাউনলোড ফৰ B.Ed কমন এন্ট্ৰেন্স টেষ্ট 2024 বুলি ওলাই আছে আৰু ইয়াত ৰেড কালাৰৰ ইয়াত ক্লিক হিয়াৰ বুলি যত লিখা আছে তাতে ক্লিক কৰি দিব। তাৰ পিছত ইফালে B.Ed কমন এন্ট্ৰেন্স টেষ্ট বুলি 2024 বুলি ইয়াত ওলাই আছে। এতিয়া গ্ৰীন কালাৰ ক্লিক হিয়াৰ বুলি যত আছে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে ইফালে আপোনালোকৰ মোবাইল নাম্বাৰটো মাৰিবলৈ আহিব আৰু ইফালে ডেট অফ বাৰ্থ আৰু ইয়াতে ষ্টাৰ্ট কৰি দিয়াৰ লগে লগে আপোনালোকে এডমিট কাৰ্ডখন ওলাই যাব আৰু তাতে ডাউনলোড কৰি ল'ব পাৰিব আৰু নাইবা আপোনালোকে এপ্লিকেশ্যন আইডি দিও ডাউনলোড কৰি ল'ব পাৰিব। এপ্লিকেশ্যন নাম্বাৰটো ইয়াত মাৰাৰ পিছত ইফালে লগইন কৰি দিয়াৰ লগে লগে আপোনালোকে এডমিট কাৰ্ডখন পাই যাব আৰু ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। যিসকলে ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'ব আৰু এডমিট কাৰ্ডখন গোটেইখিনি বস্তু দিয়া হৈ আছে ভেনিউ টাইমিং আৰু ডেট আৰু ডেটটো হৈছে 14 তাৰিখ মাত্ৰ এদিন আছে আপোনালোকৰ হাতত আৰু টাইমিংটো হৈছে 11টা বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা আৰু বাকি গোটেইখিনি বস্তু ইনষ্ট্ৰাকচনখিনিও আপোনালোকৰ এডমিট কাৰ্ডখনত দিয়া হৈ আছে ভালকৈ এবাৰ পঢ়ি ল'ব আৰু আপোনালোকে লগত নিব লাগিব এটা ব্লেক বল পেন নিব লাগিব। বাহিৰত একদম বৰষুণ দি আছে তাৰ কাৰণে সাউণ্ডৰ কাৰণে সৰি দেই আৰু লগত আপোনালোকে আইডি প্ৰুফৰ কাৰণে পেন কাৰ্ড ভোটাৰ আইডি বা ড্ৰাইভিং লাইসেন্স যিকোনো এখন নিলে হ'ল আৰু এডমিট কাৰ্ডখন একদম ইম্পৰ্টেণ্ট হয় এডমিট কাৰ্ডখন লগত লৈ যাব আৰু এটা কথা মনত ৰাখিবলগীয়া যেতিয়া আপোনালোকে OMR চিটখন ফিল কৰিব তেতিয়া বহুত বেছি সাৱধান হ'ব কাৰণ যেতিয়া আপোনালোকে ৰোল নাম্বাৰ লিখিব তেতিয়া মানে তাত পেটাৰ্ণ এটা আছে পেটাৰ্ণ মানে ইনষ্ট্ৰাকচনখিনি তাত গোটেইখিনি দিয়া হৈ থাকে আৰু টিচাৰ্ছখিনিও আপোনালোকক বুজাই দিব সেই তাৰ আগতে মানে যেতিয়া ফিল কৰিব মানে OMR চিটখন ফিল কৰাৰ আগতে ৰোল নাম্বাৰ লিখাৰ আগত একদম সাৱধানে চাই ল'ব ইনষ্ট্ৰাকচনখিনি নহ'লে এবাৰ ভুল হ'লে আৰু আপোনালোকৰ সেইখন ৰিজেক্ট হৈ যাব আৰু OMR চিট অকল এখনে দিয়ে সেইটো কাৰণে একদম সাৱধানে ফিল আপ কৰিব আৰু বাকি ইমানখিনিয়ে ক'বলগীয়া আছিলে আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ হেল্পফুল হৈছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। বাৰু আজিলৈ আহোঁ বাই।